खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी देहायारि बेंगुरा सुबुंफोरनो नखर नखर थांनानै चेक राननानै होदों एमसिएलए मन्टु बर'आ गावनि बियाबनि सिङाव थानाय सा 14 बेंगुरा सुबुंफोरनो नखर नखर थांनानै चेक राननानै होदों एमसिएलए मन्टु बर' बिथाङा बिटिआर सरकारनि आइजो आरो खुदिया जौगाथाय बिफाननि गेजेरजों 22 नं कक्लाबारि बियाबनि एमसिएलए मन्टु बर' बिथाङा गावनि बियाबनि सिङाव थानाय सा 14 देहायारि बेंगुरा सुबुंफोर आरो बेरामि सुबुंफोरनो 50,000 आरो 5,000 रांनि चेक राननानै होयो मख'नो गोनांदि गासै साब्रै बेंगुरा आरो बेरामि सुबुंफोरनो 50,000 रांनि चेक होनाय जायो आरो गासै 10 बेंगुरा आरो बेरामि सुबुंफोरनो 5,000 रांनि चेक राननानै होबाय मन्टु बर' बिथाङा दिनैबो बेबादिनो खोला ओनसोलनि गामिनि बिफा बानेकान्त दास आरो बिमा मालती दासनि फिसाज्ला प्रानजित दासनि नखराव थांनानै 50,000 रांनि चेक आरो साहा ओनसोलनि गामिनि खगेन दास आरो भारती दासनि फिसाजो गीतिका दासनो 5,000 रांनि चेक राननानै होयो 22 नं कक्लाबारि बियाबनि एमसिएलए मन्टु बर' बिथाङा मोर नाम मालती दास घर अঞ্চলিত বাক্সা জিলা মই আজি বহুত আনন্দিত হৈছোঁ মই বহু চিন্তিতত আছিলোঁ গতিকে ল'ৰাটোক কেনেকৈ কি কৰিম বুলি ভাবি আছিলোঁ তাৰপিছত আজি আমাৰ কক্লাবাৰী সমষ্টিৰ এমচিএল তেওঁ আমাৰ ঘৰত আহি নিজে ল'ৰাটোক চিন্তা কৰি খবৰ ল'ব আহি তেওঁ চিকিৎসাৰ নামত 50,000 টকা চেক এখন দিলে গতিকে মই বহুত আনন্দ বহুত তেখেতে যেন আৰু এনেকৈ আমাৰ দিব্যাংগ সন্থাটো আছে আমাৰ ল'ৰাটোও দিব্যাংগ তেখেতসকলক যেন এনেকৈ চাই থাকে মই বহুত আশীৰ্বাদ মোৰ পৰা থাকিল তেখেতে বহুত দিছি আজি যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা আমাৰ দিব্যাংগ সন্থাটোক বহুত সাহায্য কৰি আহিছে শাল পাইছোঁ মেচিন আছে শালৰ মেচিন আছে পাইছোঁ আৰু চিলাই মেচিন এটা দিছে তেখেতে তাৰপিছত কম্বলো দিছে ঠাণ্ডাত কঁপি মৰিব বুলি কম্বলো দিছে চব দিয়া হৈছে বৰ্তমান এতিয়ালৈকে তেখেতে খবৰ লৈয়ে থাকে আমাৰ দিব্যাংগ সকলোকে কি ক'ব বিটিআৰ চৰকাৰক যেটো হিমাকা দি আছে আপোনাক তেখেতে আৰু যাতে জয়যুক্ত হয় মই সেইখিনিয়ে বিচাৰোঁ আহৈতা সময়ত ভাল হ'ব তেখেতৰ খালি মই আশীৰ্বাদ দিলোঁ আজি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক আমাৰ বিটিআৰ চৰকাৰৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আজি আমাৰে সতীৰ্থ বন্ধু প্ৰাণজিৎ দাসৰ ঘৰত আহি আমাৰ 22 নং কক্লাবাৰী সমষ্টিৰ এমচিএলএ মন্টু বড়ো ছাৰে আজি তেখেতক মানে 50,000 টকাৰ এখন চেক প্ৰদান কৰিলে আমাৰ সন্থাৰ জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এই কক্লাবাৰী সমষ্টিত টোটেল 14 জন ব্যক্তিয়ে এই মানে 50,000 আৰু 5,000 টকা পাবলৈ সক্ষম হৈছে আমি জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত যাতে আমাক এই ফিজিক্যালি হ্যান্ডিক্যাপ যিখিনি মানুহ আছে সেই মানুহখিনিক যাতে এনেকৈ সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ বিশেষকৈ 22 নং কক্লাবাৰী সমষ্টিৰ এমচিএলএ মন্টু বড়ো ছাৰে আমাৰ লগত সদায় আছে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আজি প্ৰাণজিৎ দাসৰ ঘৰত আহি আমি সঁচাই আনন্দিত হৈছোঁ কাৰণ তেওঁ আজি কিছুদিনৰ পৰা অসুস্থ হৈ আছে আৰু তেখেতৰ এই চিকিৎসাৰ বাবে এই 50,000 টকাটোৱে বহুত আৰোগ্য প্ৰদান কৰিব বুলি মই ভাবোঁ আৰু এইখিনিকে পুনৰবাৰ যাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আহি আমাক আৰু সহায় সহযোগিতা কৰে তাৰ বাবে ধন্যবাদ জনাই মই তেখেতক ধন্যবাদ জনাইছোঁ এনে প্ৰাণজিৎ দাসৰ অসুখ মানে তেখেতে 3 মাহ ধৰি আজি 3 মাহ ধৰি অলপ মানে তেখেত দুৰ্বল হৈ আছে আৰু উন্নত চিকিৎসাৰ বাবে তেখেতক হয়তো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিব লগা হ'ব পাৰে কাৰণ তেখেতে গাৰ্জেনে জনোৱা মতে তাৰমানে তেখেতে খোজকাঢ়িব নোৱাৰে আৰু লগতে তেখেতে তাৰমানে পৰি যায় আৰু পেটত অলপ মানে কিবা এটা প্ৰব্লেম হোৱা বুলি সাৰ্জাৰী কৰিব লাগিব তাৰমানে অপাৰেশ্যন কৰিব লাগিব পাৰে গতিকে সেইখিনি যাতে ভালকৈ মানে চিকিৎসাটো কৰিব পাৰে তাৰ বাবে আজিৰ এই 50,000 টকাটোৱে তেখেতক বহুত উপকৃত কৰিব আৰু পুনৰবাৰ মই বিটিআৰ চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ 22 নং কক্লাবাৰী সমষ্টিৰ এমচিএলএ মন্টু বড়ো ছাৰক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ